আমি খোজকাঢ়ি হোটেললৈকে যাই আছোঁ আৰু মোৰ ফ্ৰেণ্ড আছে মোৰ লগত আমি 5জন গৈ আছোঁ আৰু গম পাব অলপ পিছত ক'ত গৈ আছোঁ আমি আৰু এইখন হৈছে হোটেল জাষ্ট আহি পালোঁ আৰু 1 নম্বৰ বেউৰা গান টাৰ্কি নম্বৰ 1 খনা হুই এইটো হৈছে ৰিচিপশ্যন কাউণ্টাৰ আৰু এইটো আমাৰ ৰুম শুই গৈছিলোঁ আমি অলপ সেইকাৰণে বেছি হৈ আছে ভাগৰ লগাৰ কাৰণে আৰু এতিয়া ওলাই যাব ওলাইছোঁ অলপ গধূলি আমি আছোঁ ইয়াত MG মাৰ্কত আৰু এইবিলাক আছে গোটেই বজাৰ হয় MG মাৰ্কত আৰু ইয়াত কেফে কফি ডে আছে এইখন কেফে কফি ডে আৰু অলপ আগতে পেণ্টালুন্স আছে আৰু এইবিলাক গধূলি মানুহবিলাকে খাবৰ কাৰণে ওলাই আহিছে ইয়াতে বিভিন্ন ধৰণৰ খাদ্য আৰু এতিয়া মই দোকানৰ ভিতৰত গৈ আছোঁ আৰু কি ভাল লাগে চাই লওঁ আৰু কিবা ভাল লাগিলে লৈ ল'ম আৰু এতিয়া ব'লক ভিতৰত যাওঁ আৰু এনেকৈ গধূলি কিবা সিহঁতৰ মানে ট্ৰেডিশ্যনেল কিবা মানে ওলাই আহিছে সিহঁতে আৰু ইয়াত আমি আহিছোঁ কিবা ভাল লাগে নেকি চাওঁ আৰু ইয়াতে জেকেট আছে তাৰপিছত আমাৰ মফলাৰ আছে এনেকৈ আছে আৰু গিফ্ট আইটেম আছে বহুত কিবা মানে আৰু দামবিলাক ঠিক ঠাক আৰু মানে মিডিয়াম ৰেঞ্জত আছে চাই লওঁ কি কিনো এনেকৈ দামবিলাক সুধি আছে কিমান কি দাম আৰু যদি ভিডিঅ'টো চাই কিনে ভাল লাগিছে তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আমাৰ ভোক লগাৰ কাৰণে মানে খাবলৈ সোমালোঁ আৰু ৰাতিও হৈ আহিছে আৰু ইয়াত মানে জল্দি দোকানবোৰ বন্ধ হৈ যায় আৰু প্ৰায়ভাগ দোকান বন্ধ হৈ আছে 2খন নে 1খনে খোলা আছে চ' এনেকৈ আমি খাবলৈ সোমালোঁ আৰু গোটেই ৰাস্তা খালি দোকান চোকান গোটেই মৰ্ণিং গাইজ আৰু যোৱাকালি ৰাতি হ'ল কাৰণে ভিডিঅ'টো নবনালোঁ আৰু আজি শুই উঠি কিনে এনেকৈ মোৰ ওপৰত টেৰেছত আহি গ'লোঁ আৰু এনেকৈ ভিউটো দেখালোঁ আপোনালোকক আৰু আজি আমি যাম য়ামথাং ভেলীত তাতে আজি ৰাতিটো থাকিম আৰু কিবা বেলেগ এনেকৈ যাব লাগিব এইটো হৈছে তিষ্টা ৰিভাৰ আমি খাবলৈ সোমাইছোঁ আৰু এইখন হৈছে লোকেল বজাৰ আমি খাই আহি কিনে ইয়াতে অলপ বস্তু চস্তু চালোঁ আৰু MG মাৰ্কতকৈ অলপমান কমত পায় আৰু ইয়াত আৰু আগবাঢ়োঁ আৰু অলপমান আৰু প্ৰায় 6 ঘণ্টা 5 ঘণ্টামানৰ বাট আছে তাৰপিছত পাই যাম আৰু এইখন হৈছে কাঞ্চনজংঘা আৰু ইয়াতে মানে অলপ ৰৈ দিলোঁ আমাৰ ভাগৰো লাগি আছিল বহুখিনি আমি আহিলোঁ দূৰ আৰু ইয়াতে ৰৈ পিনে অলপ ৰেষ্ট কৰোঁ আৰু প্লাছ লোকেশ্যনটো ভাল আৰু এতিয়া আৰু অলপ যাব লগা আছে আৰু 3 ঘণ্টামানৰ বাট আছে 3-4 ঘণ্টামানৰ তাৰপিছত আমি ৰুম পাই যাম ৰাতি হ'ব গধূলি হ'ব काम करता है ऊपर बांध लेता है घर लेके जाएगा बाद में सिरा का काम आएगा खा लिया पूरा पैकेट ही मार दिया क्या
क्या हिंदी कौन सा है कोई क्या है हो गया ना बहुत मुश्किल हो गया चलो और रखो আৰু ভিউটো চাওক না গোটেই সেউজীয়া পাহাৰে পাহাৰ আৰু অলপ চলপ বৰফ দেখিবলৈ পাই কিন্তু আৰু অলপ আগত বোলে এটা টানেল আছে আৰু এইটো টানেল মই যোনটো কৈছিলোঁ এইটো টানেল প্ৰায় 10 মিনিটমান লাগে ক্ৰছ হওঁতে আৰু আমি মাত্ৰ সৰু হোটেলখন পালোঁ আৰু এইটো হোম ষ্টে হয় আমি য'ত আছোঁ আৰু এতিয়া মই বহুতে ভাগৰ লাগিছে দিনটো লং জাৰ্ণি কৰি আহিলোঁ চ' নেক্সট ভিডিঅ'টিত লগ পাম টিল দেন বাই 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 सुना भी नहीं है